এজন CM হৈ পেলাই আপোনাৰ মুখত ইমান লেতেৰা মন্তব্য কেনেকে হ'ব পাৰে? এটা জাতিৰ কাৰণে ইমান বেয়াকে টাৰ্গেট লৈ আপুনি লাজ পাই এইবিলাক কৰি আছে। আপুনি গম পাইছে নাই? আপুনি ভালকে গম পাই গৈছে আপুনি যে মিয়াৰ ভোট নাপায় বা মুছলমানৰ সকলৰ ভোট নাপায় বুলি। তো হেতু লেতেৰাগিৰি লেতেৰা মানে ৰাজনীতি নকৰিবলৈ আপুনি কৰিব কি? আপোনাৰ হাতত আছে কি? আপুনি জানে সিহঁতে মোক ইমান নফৰত কৰে, তো নফৰতটো লাজ পাই পেলাই এইবিলাক আপুনি কৰি আছে ন? ইমান বেয়া লাগে। এটা সময়ত আপুনি নাপাহৰিব তাতে গৈ পেলাই আপুনি নামাজ পঢ়িছিলে, মুছলিমক হাক কৰি পেলাই আপুনি এটা জেগাতে আপুনি খোৱা বোৱা কৰিছিলে, সেইটো নাপাহৰিব। ঠিক আছে, আপুনি নিজকে একেবাৰে বহুত বামুণ হৈ পেলাই আপুনি বামুণগিৰি দেখুৱাই আছে। বামুণগিৰি আপোনাৰ একো নাই হোৱা। ঠিক আছে, বৰঞ্চ আপুনি পাপহে অৰ্জন কৰি আছে। এজন CM হৈ পেলাই সেইটোতো বাদ দিয়ক, আপোনাৰ নিজৰ মাটিত নাই থকা নহয়। নিজৰ মাটি তেলে আপোনালোকে আনিছিলে কিয়? আনিছিলে আপোনালোকে ভোটৰ লোভত আপোনালোকে বাংলাদেশীও আনিব, বাংলাদেশী স্থাপিত কৰিব মানুহক। তাৰ পাছত আকৌ আপোনালোকে বেলেগৰ লগত আপুনি থলুৱা মুছলমান সকলকো আপোনালোকে টাৰ্গেট বনাই লৈছে। আপোনালোকে লাজ পাই পেলাই এইবিলাক কৰি আছে বুলি কৈছে, বেলেগ একো কৰা নাই। আপুনি লাজ পাই পেলাই বেলেগ কৰিছে। আপুনি বেলেগ কৰিবলৈ আপোনালোকে মুছলমানে আপোনাক টাৰ্গেট অলৰেডি বনাই লৈছে। আপুনি ভালকে জানে যে মুছলমানৰ পৰা কেতিয়াও মই ভোট নাপাওঁ। তো সিহঁতক টৰ্চাৰ কৰিলেহে এই বাহিৰৰ অসমীয়া বিলাকে অকমান ভাল পাব, খিলঞ্জীয়া কিছুমানে ভাল পাব। যোনবিলাক মানে জহৰাবিলাক যোনবিলাকে সিহঁতে কোনো এখন নিজে জন্ম হৈছে না, ভগৱানে সিহঁতক এই পৃথিৱীলৈ পঠিয়াইছে? নাই পঠোৱা নাই। সিহঁতে যোনে জাতি ভেদভাৱ কৰি আছে, সিহঁতসকলে শুনি পেলাই ভাল পাবৰ কাৰণে আপুনি সেইখন কৰি আছে। মুছলমান সকলক টাৰ্গেট বনালে। আপোনাৰ ইমান লেতেৰা, আপুনি সঁচাকে গম পাইছিলো আপুনি যে অকমান বেয়া বুলি, লেতেৰা বুলি অকমান আপোনাৰ স্বভাৱ আছে বুলি, কিন্তু ইমান লেতেৰা যে আছে বুলি ইমান গম পোৱা নাছিলো। আমি খালি এইটোৱে ভাবি আছিলো বাংলাদেশীৰ কাৰণে আপোনাৰ লেতেৰা স্বভাৱ আছিলে, কিন্তু আপুনি মিয়া সকলকে যে আপুনি টাৰ্গেট বনাই ললে, এতিয়া অপেন আপুনি যে চেলেঞ্জ লগাই ললে, সেইটো সঁচাকে আপুনি লেতেৰাগিৰি ৰাজনীতি কৰি আছে। আৰু অহংকাৰ পতন হৈ যায়, কিন্তু ৰাৱণৰো পতন হৈ গৈছিলে অহংকাৰৰ কাৰণে। আপোনাৰো দিন নাই। আপোনাক ঠিক আছে, আপোনাক ভোটত জিকাব নোৱাৰে, আপোনালোকে 2 নম্বৰী ভোট চুৰ কৰি জিকিলেও কিন্তু কিবা না কিবা হৈ পেলাই আপুনি পতন হৈয়ে যাব। আৰু ৰহিবাত আপোনাৰ বেলেগ হেৰিয়ত আপুনি জুবিনদাৰ হৈ পেলাই ন্যায় দিয়াটো আপুনি চেষ্টা কৰক। আপোনাৰ যদি সঁচাকে আপোনাৰ ইমান দয়ালু, আপুনি ৰাইজৰ আপুনি কামনা সিদ্ধি কৰক। ৰাইজৰ কামনা এইটো নহয় যে আপুনি মুছলমান সকলক, আপুনি মিয়া সকলক আপুনি দুখীয়া কষ্ট দি থাকক বুলি। ঠিক আছে, জুবিনদাৰ হৈ পেলাই ন্যায় দিবলৈ চেষ্টা কৰক।